ডিফেমেশ্যন আজি ফাইল কৰিছোঁ গুৱাহাটী হাইকোৰ্টত আৰু মই ডিফু কোৰ্টত ফাইল কৰিম আৰু সুপ্ৰিম কোৰ্টলৈকে মই যাম এইটো আজি আপোনালোকক কৈছোঁ সুপ্ৰিম কোৰ্টলৈকে মই ফাইল কৰিম যিটো নেকি আজি কোৰ্টত যিটো ক্লিন চিট দিয়াৰ পিছত আকৌ মোৰ এগেইনষ্টত যিটো নেকি তেওঁলোকৰ পেপাৰ টিভিয়ে দিন ৰাতে মই বুজাই আছে সেইটোৰ ওপৰত যেতিয়া পাব্লিকৰ যিটো নেকি পাব্লিক লগত যিটো মোৰ সম্পৰ্ক পাব্লিক লগত যিটো ভুল বুজাবুজি পাব্লিক লগত যিটো মিছ আণ্ডাৰষ্টেণ্ডিং কৰিবৰ কাৰণে যিটো পলিটিকেল কনস্পিৰেচি বুলি কয় পলিটিকেল মটিভেটেড বুলি কয় সেইটোৰ ওপৰত মই আজি গুৱাহাটী হাইকোৰ্ট বিজন মহাজন জৰিয়তে হাইকোৰ্টৰ মই চিভিল ডিফেমেশ্যন কেছত মই ফাইল কৰা হৈছে ডন বস্কোৰ ওচৰত ভেটেৰিনেৰী কমপ্লেক্সত এই আমাৰ ইয়াত কি নাম আছে ইয়াতে ৰংখেলান সেই ৰংখেলানটো আৰু আমাৰ কনজাষ্টেড হয় তাতে তাৰ এইখিনি লেফ্ট ৰাইটৰ ইয়াত দোকানবিলাক হয় ফিছ মাৰ্কেট বুলি কয় ইয়াতে মাছ বিক্ৰী কৰা আৰু মাছৰ পৰা আৰম্ভ কৰি চব্জি আৰু গাহৰি মাংস বা বেলেগ মুৰ্গী মাংস ছাগলী মাংস আৰু ইয়াত চব্জিবিলাকৰ বিক্ৰী কৰাৰ কাৰণে এই ৰাস্তাটো ঠেক হৈ যায় আৰু কেতিয়াবা এক্সিডেণ্ট হোৱা আমি দেখা পাইছোঁ সেই গোটেইখিনি আমি চিন্তা চৰ্চা কৰি আমি সেই ভেটেৰিনেৰী যিটো কমপ্লেক্সৰ মাটিটো আমি ল'ব বিচাৰিছোঁ এইটো শ্বিফ্ট কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত এটা লৈছোঁ গোটেইখিনি যিবিলাকৰ মাৰ্কেট যিবিলাকত হৈ আছে এতিয়া সেই গোটেইখিনি আমি শ্বিফ্ট কৰি পেলাই সেই গোটেইখিনি যিবিলাকৰ বেপাৰীবিলাক একো সুবিধা নোহোৱাকৈ আমি ধুনীয়া কৰি এটা মাৰ্কেট কমপ্লেক্স অ'পেন মাৰ্কেট কমপ্লেক্স যিটো আমি তাত আমি বনাবৰ কাৰণে আমি ভেটেৰিনেৰী কমপ্লেক্সৰ ভিতৰতে আমি কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ তাৰ লগে লগে আমি স্পৰ্টছ কমপ্লেক্সৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে মাল্টি স্পৰ্টছ কমপ্লেক্স আমি কাছা ষ্টেডিয়ামত এতিয়ালৈকে 0.97,000 11 crores 13,97,000 সেইটো টকা কণ্ট্ৰেক্টৰৰ এতিয়া পে'মেণ্ট দিবলগীয়া আছে এতিয়া আমি যিমান পাৰোঁ আমি সিদ্ধান্ত লৈছোঁ অনাৰেবল এতিয়া নহয় এতিয়া ইনচাৰ্জটো এতিয়া MP হৈছে তেখেতৰ লগত আলোচনা কৰি আমি উইদিন 3-4 মান্থছৰ ভিতৰত আমি সেই কামটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যাতে বাৰিষা দিনত পানী পৰিলে যাতে পিছত যাতে আপ ডাউন নহয় চিটিং হৈ যায় সেই গোটেইখিনি চিটিং হৈ যায় যাতে চিম্প্লেক্স ৰাস্তাবিলাক বনোৱা আছে যিটো নেকি লগে লগে কাৰ্পেটিং কৰিব ব্লেক টপিং কৰিব আকৌ ৰাস্তাটো 1 মাহ পিছত আকৌ ডাউন হৈ যায় সেইটো নহ'বৰ কাৰণে এইটো নহ'বৰ কাৰণে আমি যাতে পানী বৰষুণ পৰক যাতে চিটিং হৈ যাওক ৰাস্তাটো ইয়াৰ পিছত আমি আৰু 3 মাহৰ ভিতৰত আমি কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম চি কেমেৰা থাকিব যাতে কোনোবা কাৰোবাৰ ঘৰত কিবা এটা কৰিব বিচাৰে সেইটো যাতে কোনো অসুবিধা নোহোৱাকৈ যিটো টাউন এৰিয়াত বসবাস কৰা মানুহবিলাকৰ যাতে কোনো অসুবিধা নোহোৱাকৈ তাতে আমি প্ৰত্যেক ৱাৰ্ডত য'ত মাৰ্কেট এৰিয়া য'ত প্ৰয়োজন হয় সেইবিলাক জেগাত আমি CC কেমেৰা আমি বহাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু প্ৰত্যেক ৱাৰ্ডত গোটেইখিনি ৱাৰ্ডৰ ষ্ট্ৰীট লাইটত বহাব এটা ৰাস্তাও মানে যাতে চলাৰ ষ্ট্ৰীট লাইটত নবহাকৈ নাথাকিব গোটেইখিনি এৰিয়াও মানে ষ্ট্ৰীট লাইটত উইথ চলাৰ সেইটো বহাবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ সেই গোটেইখিনি আঁচনি আমি টোটেল ইয়াত 21 মান আঁচনি আমি ধৰিছোঁ এতিয়া আপোনালোকে কপিটো পাব এইটো অলপ পিছত আপোনালোকে গোটেইখিনি কপিটো আপোনালোকে পাই যাব আৰু প্ৰত্যেক ৱাৰ্ডটো এৰিয়া ৱাইজ যিটো পাব্লিক ডিমাণ্ড তাত আমি ৱেটিং ছেট আমি বহাবৰ কাৰণে আমি সিদ্ধান্ত এটা লৈছোঁ সেই প্ৰপ'জালটো আমি দিম যাতে পাব্লিকে যাতে কোনো অসুবিধা নোহোৱাকৈ কোনোবা যদি
অটো নোপোৱা আগতে অটো যদি তাত বাট চাই থাকিব লাগে বা কিবা মানুহে বজাৰ কৰিছে ৰেষ্ট কৰিবৰ কাৰণে তাৰ আমি ভাল এটা মিটিং ছেট বনাবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল বা থ্ৰু CIDF জৰিয়তে এইটো বনাবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। সেইটো প্ৰত্যেক ৱাৰ্ডত এৰিয়া ৱাইছে আমি সেইটো বনাবৰ কাৰণে আমি সিদ্ধান্ত এটা লৈছোঁ। আৰু লগতে সেইটো ASB যিটো কলনী সেইটো আমাৰ মাটি আছে 10 ফিট সেইটো ASB অকুপাই কৰিছে। আমি সেইটো 2 লাইন কৰি পেলাই ফুটপাথ আৰু ড্ৰেইনটো ভাঙি কিনি ড্ৰেইন খালি অকল ড্ৰেইনে থওঁ আৰু ওৱান ছাইড আমি ফুটপাথ আমি সিদ্ধান্ত লৈছোঁ। সেই বাকী যিবিলাকত যিটো চব্জি বিক্ৰী কৰা তেওঁলোকৰ কোনো অসুবিধা নোপোৱাকৈ আমি সেইটো মাৰ্কেট ছেট ভালকৈ মাৰ্কেট ছেট বনাই পেলাই তেওঁলোকৰ চিফ্ট কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল থ্ৰু CIDF স্কিমৰ জৰিয়তে সেইটো বনাবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। সেইবিলাকৰ স্কিম আমি আজি ৰাইজে আমাৰ বহুত সহায় সুবিধা কৰিছে। অপজিশ্যন হওক আমাক আশীৰ্বাদ দিছে। বুলিৰাম তেৰাঙে কওক, জয়াই গাথাৰে কওক বা বীৰেন সিং ইটিয়াই কওক, তেওঁলোকৰ আশীৰ্বাদ আমাক দিছে। সেই আশীৰ্বাদ হোৱাৰ কাৰণে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ কেণ্ডিডেট হৰেণ সিং বে ডাঙৰীয়া হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে আমি জয়যুক্ত হ'ব সক্ষম পাইছোঁ। গতিকে সেইবিলাকৰ ৰাইজৰ যিটো আশীৰ্বাদ সেইটো আমি মানিব লাগে। গতিকে আমি ছেপ্টেম্বৰ মাহত আগষ্ট নহয় অক্টোবৰ মাহত ছেপ্টেম্বৰ নহয় এতিয়া বাৰিষা হৈ আছে আমি অক্টোবৰ মাহত আপোনালোকৰ লগত লৈ অন দ্য স্পট গৈ আমি ভিজিট কৰিম। লাংজং সিদ্ধা আৰু নাংজাং পুলংতে লাংকিলিয়ে ঠাই भी पुलंगते काश्मीर असले यूथ सिले फ्लड दिती है से फॉर एग्जांपल नॉन दैट कार्बी आंगलंग दे काली गुवाहाटी आसन फ्लड हो जाए गुवाहाटी सिटी निचिना प्लस बम्बे निचिना फ्लड हो जाए 3 दिन 4 दिन पासले बम्बे सिटी निचिना तार एप्रुवेल পোৱা হৈ গ'ল। সেই 100 crores প্ৰজেক্টটো আমি ডিফু টাউন এৰিয়া 14টা ৱাৰ্ডত ড্ৰেইনৰ পৰা আৰম্ভ কৰি ফুটপাথৰ পৰা আৰম্ভ কৰি আৰু ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি যিমানখিনি টাউন এৰিয়া চিটি এৰিয়া যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰয়োজন লাগে সেই গোটেইখিনি এই CIDF জৰিয়তে আমাক কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট সেই দুটা মিলি আমাক 100 crores টকা আমাক চেংচন কৰা হৈছে, এপ্ৰুভ কৰা হৈছে। সেইমতে আমি আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী চিন্তাৰৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰী আৰু মোৰ কলিগছ বিলাক লগত লৈ আৰু 30 ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকৰ লগত লৈ আৰু টাউন কমিটি চেয়াৰমেনৰ পৰা আৰম্ভ কৰি 14টা ৱাৰ্ড কমিশ্যনাৰৰ লগত লৈ যে যিমানখিনি টাউন এৰিয়া যিমানখিনি কি প্ৰয়োজন আছে স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিবিলাক সেই গোটেইখিনি আমি মেৰামতি কৰিবৰ কাৰণে আমি আজি সাইট ভিজিট কৰিছোঁ। সেইমতে আমি বাছ ষ্টেণ্ড বাছ টাৰ্মিনেল আমি ৰিকুইশ্যন অফ পাৰ্কৰ ওচৰত আমি প্ৰায় 50 বিঘামান মাটি আছে। সেই মাটি আমি বাছ টাৰ্মিনেল লগতে ট্ৰাক আৰু অটো ট্ৰাকবিলাকৰ যিমানখিনি আছে সেই পাৰ্কিংটো আমি তাত ল'ব বিচাৰিছোঁ, তাত চিফ্ট কৰিব বিচাৰিছোঁ। আমাৰ সেই ৰিকুইশ্যন পাৰ্কৰ লগত যিটো অলপ পাৰ হ'লে তাতে আমি এইটো কৰিব বিচাৰিছোঁ। সেইটো তাত হোৱাৰ লগে লগে আমি ইয়াত যিটো নেকি যিটো ডিফু টাউন বুলি কয় সেই টাউনটো আমি নামাকৰণ কৰিছোঁ যে চিটি বুলি আমি নামকৰণ কৰিম বুলি আমি চেষ্টা কৰিছোঁ। সেইটো মতে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ এইটো এপ্ৰুভ কৰা হৈছে। সেইটো CIDF